Hi, মই প্ৰিয়াংশী আৰু this is part 4 of Guwahati to Tawang trip. আমি বিভিন্ন ঠাইত ৰৈ ধুনীয়াকৈ এক্সপ্লোৰ কৰি গৈছিলোঁ আৰু এয়া বোমদিলা টাউনৰ মাজতে থকা মনেষ্ট্ৰীটো শান্তি আৰু প্ৰাকৃতিক সৌন্দৰ্য দুটাই পাব ইয়াত কিন্তু মোক বৰ্তমান শান্তিতকৈ বেছি পইচা লাগে গতিকে শুদ্ধ মনৰে তাকেই খুজি আহিলোঁ এই মনেষ্ট্ৰীটোক জিআৰএল মনেষ্ট্ৰী বুলিও কোৱা হয় 1965তে বনোৱা এই মনেষ্ট্ৰীটো চাওকচোন আজিও ইমান ধুনীয়া হৈ আছে পাহাৰৰ মাজত মনেষ্ট্ৰীটো দেখি এনেকুৱা লাগে যেন মোৰ সকলো প্ৰব্লেমে মনেষ্ট্ৰীটোৱে বুজি পাইছে কিন্তু ঠিক কৰিবতো নিজেই লাগিব এই কথাটো বুজি তাৰ পৰা বাই বাই দিলোঁ আৰু আমি নেক্সট লোকেশ্যনৰ ফালে আগবাঢ়িলোঁ আমি পাৰ হ'লোঁ এখন ধুনীয়া চহৰ দিৰাঙৰ মাজেৰে দিৰাঙৰ এই ছু নদীটোৱে ঠাইখন অতি বেছি শুৱনি কৰে বাটতে অকণমান কমলা আৰু কিৱি লওঁ বুলি ৰওঁতে এই চাওকচোন মৰম লগা ফ্ৰেণ্ডজনী লগ পালোঁ এইবাৰ আমি যাম মোৰ আটাইতকৈ চাবলৈ মন থকা জেগাটো চেলা পাছ আমি এতিয়া আছোঁ অসমৰ পৰা প্ৰায় 13,700 ফিট ওপৰত ফাইনেলি পালোঁ আমি এটা অমৰ কাহিনীৰ সাক্ষী চেলা পাছ আজিও এই ঠাইখনে চেলাৰ কাহিনী সকলোকে চিঞৰি চিঞৰি কয় চেলা পাছৰ ভিতৰত আছে ধুনীয়া চেলা লেক আৰু তাত এটা আছে এটা অকল্পনীয় কাহিনী আৰু এয়া ইয়াৰ ভিতৰত চেলা লেক ভিডিঅ'ত চেলা লেকটো দেখুৱাবহে পাৰিম কিন্তু ইয়াৰ ৱেডাৰটো কিন্তু দেখুৱাব নোৱাৰিম চেলা পাছত অক্টোবৰ মাহতো অত্যন্ত ঠাণ্ডা হৈ থাকে আৰু ঠাণ্ডা দিনত ইয়াত একেবাৰে বৰফ পৰি একো নেদেখা হৈ পৰে এটা ভাল লগা আৰু এটা দুখ লগা কথা একেলগে কওঁনে এয়া চাওক 13,700 ফিট ওপৰতো আমাৰ জুবিন দা তেওঁ অকল অসমতে নহয় সকলোতে নিজৰ প্ৰেজেন্স ফিল কৰাই দিয়ে ষ্টৰি টাইম এতিয়া শুনক চেলা লেকৰ আচল কাহিনী 1962ৰ যেতিয়া যুদ্ধৰ সময়ত চাইনিজ ছলজাৰবিলাকে আক্ৰমণ কৰি আছিলে তেতিয়া জসৱন্ত সিং কৰে ইয়াৰ পৰাই আক্ৰমণ কৰিছিলে অকলে আৰু ইমান শক্তিশালী ইমান পৰাক্ৰমীভাৱে আক্ৰমণ কৰিছিলে যে চাইনিজ ছলজাৰে ভাবিছিলে ইয়াত বহুত ছলজাৰ আছে যাৰ কাৰণে তেওঁলোকে আগুৱাই আহিব নোৱাৰিব জসৱন্ত সিং কৰৰ যিগৰাকী গাৰ্লফ্ৰেণ্ড আছিলে তেওঁ চেলা আৰু তেওঁৰ ডাঙৰ বায়েক নুৰা তেওঁলোকে জসৱন্ত সিং কৰৰ লগত তেওঁক ছাপোৰ্ট কৰি আছিলে তেওঁলোকৰ খোৱা বস্তুৰ অভাৱ হোৱাৰ কাৰণে নুৰাই অকণমান তললৈ নামি গ'ল খোৱা বস্তু গোটাবলৈ আৰু তেতিয়াই চাইনিজ ছলজাৰে তেওঁক ধৰি তেওঁক টৰ্চাৰ কৰি তেওঁৰ মুখেৰে উলিয়ালে যে ইয়াতে অকল এজন মানুহে ইমান পৰাক্ৰমেৰে আক্ৰমণ কৰি আছে সেই কথা গম পোৱাৰ লগে লগে গোটেই চাইনিজ ছলজাৰবিলাকে সাহস পালে আৰু আগুৱাই আহি জসৱন্ত সিং কৰৰ মূৰটো কাটি লৈ যায় চেলাই খুব জোৰেৰে দৌৰে আৰু দৌৰি আহি এইখিনি ঠাই পায় কিন্তু এইখিনি ঠাইত চেলাক গুলিয়াই হত্যা কৰা হয় আৰু যিহেতু এইখিনি ঠাইত হত্যা কৰা হৈছিলে সেইবাবে চেলাৰ নামেৰে এই জেগাখিনিৰ নাম চেলা লেক থোৱা হয় চেলা পাছ থোৱা আছে বাকীখিনি নেক্সট ভিডিঅ'ত আজিলৈ বাই